মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক? আশা কৰিছোঁ আটাইয়ে ভালে কুশলে আছা। আজিৰ পাঠটোত আমি আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ ফুল। ইয়াৰ পূৰ্বে আমি আগৰ পাঠটোত আলোচনা কৰিছিলোঁ গছ-গছনিৰ কথা আৰু আজি আমি আলোচনা কৰিম ২ নং পাঠ ফুল। তোমালোক আটাইয়ে নিশ্চয় ফুল ভাল পোৱা। তোমালোকে ঘৰৰ চাৰিওফালে বিভিন্ন ধৰণৰ ফুল সৰুৰে পৰা দেখা পাই আহিছা। বিভিন্ন ফুল তোমালোকে চিনিও পোৱা। সেই ফুলৰ বিষয়ে আজিৰ পাঠটোত আমি অকমান আলোচনা কৰিম। আৰম্ভ কৰিছোঁ আজিৰ পাঠটো। এয়া চোৱা। ইয়াতে আমি বিভিন্ন ধৰণৰ ফুলৰ ছবি দেখা পাইছোঁ। তোমালোকৰ কিতাপত তোমালোকে চাবা বিভিন্ন ধৰণৰ ফুলৰ ছবি ইয়াতে আছে। ইয়াৰে ভিতৰত আছে নাৰ্জী, গোলাপ, শেৱালি, কপৌ, ৰজনীগন্ধা ইত্যাদি বিভিন্ন ফুলৰ ছবি ইয়াতে দেখা পাইছোঁ। আৰু ইয়াতে পদ্য এটাও দিয়া আছে। পদ্যটোত কি কৈছে চোৱা। ফুলবোৰে বাগিচাত হালি জালি নাচে, গোলাপ তগৰ জ্যোতি কত ফুল আছে, পদুম কৰবী জবা মালতী বকুল, শেৱালি হাচনা হানা কত কি যে ফুল। কি ধুনীয়া এটা কবিতা। আকৌ এবাৰ চোৱা। ফুলবোৰে বাগিচাত হালি জালি নাচে, গোলাপ তগৰ জ্যোতি কত ফুল আছে, পদুম কৰবী জবা মালতী বকুল, শেৱালি হাচনা হানা কত কি যে ফুল। তলত কৈছে ওপৰৰ পদ্যটোত থকা ফুলবোৰৰ নাম কোৱা। ইয়াতে কি ফুলৰ নাম পালোঁ আমি? গোলাপ, তগৰ, জ্যোতি, পদুম কৰবী, জবা, মালতী, বকুল, শেৱালি হাচনা হানা ইত্যাদি ফুলৰ নাম এই পদ্যটোতেই আছে। এতিয়া তলত কি কৈছে চোৱা। আমাৰ পৰিৱেশত বিভিন্ন ৰঙৰ আৰু বেলেগ বেলেগ গোন্ধ থকা বা গোন্ধ নথকা বহুতো ফুল ফুলে। কিছুমান ফুলৰ চাবা গোন্ধ থাকে, গোন্ধতে পৰিৱেশটো আমোল মোলাই থাকে। আকৌ কিছুমান ফুলৰ গোন্ধই নাথাকে। গোলাপ, তগৰ, ৰজনীগন্ধা, নাৰ্জী আদি গোন্ধ থকা ফুল। গোলাপ ফুলৰ ধুনীয়া গোন্ধ থাকে, তেনেদৰে তগৰ, ৰজনীগন্ধা, নাৰ্জী ফুলৰো গোন্ধ থাকে। নাৰ্জী ফুলক আমি গেন্দা ফুল বুলিও কওঁ। আনহাতে জবা, অপৰাজিতা, নয়নতৰা আদি গোন্ধ নথকা ফুল। এই ফুলবোৰৰ জবা ফুল, অপৰাজিতা ফুল, নয়নতৰা ফুলৰ গোন্ধ নাথাকে। ফুল আমি সকলোৱে ভাল পাওঁ। ফুল বেয়া পোৱা মানুহ জানো থাকিব পাৰে? তোমালোকে ফুল নিশ্চয় ভাল পোৱা। আমাৰ দৰে পখিলা, ভোমৰা, মৌ-মাখি আৰু মৌপিয়া চৰাইও ফুল বৰ ভাল পায়। ইহঁতে ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায়। চাবাচোন পখিলাবোৰ, ভমৰাবোৰ, মৌ-মাখিবোৰ ফুলত পৰে আৰু ফুলৰ কি কৰে ইহঁতে? ফুলৰ মৌ চুহি খায়। মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌজল তৈয়াৰ কৰে। আমি যে খাওঁ মৌজল, সেয়া কেনেদৰে তৈয়াৰ কৰে? এই মৌ-মাখিবোৰে বিভিন্ন ফুলত পৰি তাৰ পৰা ৰস সংগ্ৰহ কৰি মৌজল তৈয়াৰ কৰে। বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ ফুল ফুলে। ঋতু কেইটা নিশ্চয় জানা। ঋতু হৈছে আমাৰ ৬টা। ঋতু অনুযায়ী বিভিন্ন ধৰণৰ ফুল ফুলে। কিছুমান ফুল নিৰ্দিষ্ট কিছুমান ঋতুতহে ফুলে। ডালিয়া, নাৰ্জী আদি শীতকালত আৰু কপৌ, নাহৰ, তগৰ আদি বসন্তকালত ফুলা ফুল। এই যে ডালিয়া, নাৰ্জী আদি ফুল সাধাৰণতে শীতকালত ঠাণ্ডা দিনত ফুলে। আনহাতে কপৌ ফুল, নাহৰ ফুল, তগৰ ফুল ইত্যাদি বসন্তকালত ফুলে। আন কিছুমান ফুল সকলো সময়তে বা গোটেই বছৰ ধৰি ফুলে। আন কিছুমান ফুল চাবা বছৰৰ সকলো সময়তে ফুলি থাকে। কোনো নিৰ্দিষ্ট ঋতু বুলি কথা নাই। বছৰৰ সকলো সময়তে কিছুমান ফুল ফুলি থাকে। কিছুমান ফুল আকৌ ৰাতিহে ফুলে। শেৱালি, হাচনা হানা, ৰজনীগন্ধা আদি ৰাতি ফুলা ফুল। এই ফুলবোৰ যিবোৰ ফুলৰ নাম দিয়া আছে শেৱালি ফুল, হাচনা হানা, ৰজনীগন্ধা এইবোৰ চাবা ৰাতি ফুলে। শেৱালি ফুল ৰাতি ফুলি ৰাতিপুৱাৰ ভাগত চাবা সৰি পৰে। কি ধুনীয়া শেৱালি ফুলৰ গোন্ধ নহয়নে? কিছুমান ফুল পানীত ফুলে, যেনে পদুম, ভেদ আদি। পদুম ফুল আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। তোমালোকে হয়তো জানা বহুতেই, বা যিসকলে জনা নাছিলা তেওঁলোকে জানিলা যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল। ফুলৰ ব্যৱহাৰ সম্পৰ্কে অলপ জানি লওঁ আহা। এতিয়া ফুলটো আমি জানো, আমাৰ ভাল লাগে। কিন্তু ফুলৰ ব্যৱহাৰ ক'ত ক'ত হয় সেই বিষয়েও জনাটো নিশ্চয় প্ৰয়োজন। বাৰে বৰণীয়া ফুলবোৰ দেখিলে আমাৰ চকু মন জোৰ পৰি যায়, নহয়নে? ফুলি থকা ফুলবোৰে ঠাইখন শুৱনি কৰাৰ উপৰি ফুল আমাৰ আন বহুত কামত লাগে। কিছুমান ফুল আমি খাদ্য হিচাপে খাওঁ। খাদ্য হিচাপেও ফুল খোৱা হয় দেই। ইয়াৰ উপৰি ফুলৰ পৰা ঔষধ, তেল, ৰং, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য আদি তৈয়াৰ কৰা হয়।
বিভিন্ন উৎসৱ পাৰ্বণত ফুল ব্যৱহাৰ কৰা হয় ফুলেৰে বিভিন্ন ধৰণৰ মালা গঠা হয় আৰু পুষ্পসজ্জা কৰা হয় কি কাম কৰা হয় কিছুমান ফুল আমি খাওঁ কিছুমান ফুলৰ পৰা ঔষধ বনোৱা হয় তেল বনোৱা হয় বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰা হয় আকৌ উৎসৱ পাৰ্বণত ফুল লাগে পূজা পাৰ্বণত ফুল লাগে আকৌ ফুলেৰে মালা গঠা হয় আৰু ফুলেৰে বিবাহ আদিত বিভিন্ন ধৰণৰ সাজসজ্জা কৰা হয় বিয়া ঘৰত চাবাচোন ফুলেৰে কি ধুনীয়াকৈ আজিকালি ডিজাইন কিছুমান প্ৰস্তুত কৰে ইয়াত লিখিছে ফুলৰ পৰা আমি কিদৰে উপকৃত হওঁ চাওঁ আহা ফুলৰ পৰা কিদৰে উপকৃত হওঁ ইয়াতে প্ৰথমতে চোৱা প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা হয় ফুলৰ পৰা বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী বনোৱা হয় তেল প্ৰস্তুত কৰা হয় ফুলৰ পৰা তেল হয় খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয় বিভিন্ন সুগন্ধি দ্ৰব্য ফ্ৰেগ্ৰেন্স বিভিন্ন সেন্ট গাত ঘহাৰ কাৰণে কাপোৰত ঘহাৰ কাৰণে বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয় ঔষধ হিচাপে ব্যৱহাৰ হয় ফুলৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা হয় এইবোৰ হৈছে ফুলৰ ব্যৱহাৰ এইবাৰ চাবা তলৰ পিনে আমি দেখা পাইছো এগৰাকী ব্যক্তিয়ে ফুলৰ দোকান দিছে ফুলৰ মালা আৰু বিভিন্ন ধৰণৰ ফুল বিক্ৰী কৰি আছে আৰু ফুলৰ আমি বাগিচা দেখা পাইছো বৰ্তমান ফুলৰ বজাৰত অতিকৈ চাহিদা থকা কেইবিধমান ফুল হ'ল নাৰ্জী ডালিয়া আৰু গোলাপ এই ফুলবোৰ বহুত বিক্ৰী হয় ফুলৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰি যিসকলে ফুলৰ খেতি কৰে এটা ভাল ব্যৱসায় বুলি কোৱা হৈছে ফুলৰ খেতি কৰাটো কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে ফুল আমি সকলোৱে বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ সেয়েহে আমি সকলোৱে ফুল গছৰ যত্ন ল'ব লাগে অবাবত ফুল ছিঙিব নালাগে অদৰকাৰত এনেই ফুল এপাহ ছিঙি নষ্ট নকৰিবা তোমালোকেও ফুলৰ যতন ল'বা ঘৰত যদি ফুল পুতিছা তেনেহলে তাত পানী দি থাকিবা যতন লৈ থাকিবা এতিয়া ইয়াতে ক্ৰিয়াকলাপ আছে এতিয়া ক্ৰিয়াকলাপ কি কৈছে এতিয়াতো আমি যেহেতু বিদ্যালয়ত নাই এইখিনি আমি কৰিব নোৱাৰো তথাপিও তোমালোকে কৰিব পাৰিবা ঘৰতে কেনেকৈ কি কৰিবা প্ৰথমতে তল খৰি থকা কিছুমান ফুল সংগ্ৰহ কৰা ফুল নিছিগিবা এইটো কাৰ্যৰ কাৰণে যিবোৰ নিজে গছৰ তলত খৰি পৰা কিছুমান ফুল থাকে সেইবোৰ সংগ্ৰহ কৰিবা আৰু তাৰ পিছত ইয়াতে দল গঠন কৰিব দিছে কিন্তু যেহেতু এতিয়া দল গঠন কৰিব নোৱাৰা বিদ্যালয় বন্ধ থকাৰ বাবে তোমালোকে নিজে কামখিনি কৰিবা এতিয়া তোমালোকে এই ফুলবোৰৰ নামবোৰ নিজে লিখিবা লগতে যিকোনো এপাহ ফুল ল'বা ফুলটোৰ নাম লিখিলা ফুলটোৰ গন্ধ আছে নে নাই লিখিলা ফুলটোত কিমান পাহি আছে হিচাপ কৰি লিখিবা কেইপাহ আছে হিচাপ কৰি লিখিবা কেইটা পাহি আছে আৰু লগতে ফুলটোৰ পাহিবোৰ এটাৰ লগত আনটো লগ লগানি তোমালোকে ভালদৰে চাবা ফুলপাহলৈ যে ইয়াৰ পাহিবোৰ এটাৰ লগত আন এটা লগ লাগি আছে নেকি যদি হয় তেনেহলে সেই কথাটো ইয়াতে লিখিবা এতিয়া আমি অনুশীলনীলৈ আগবাঢ়িছো প্ৰশ্ন উত্তৰখিনি চাওঁ প্ৰথমতে কৈছে ক নম্বৰ 4 বিধ ফুলৰ নাম মই লিখা নাই ইয়াৰ উত্তৰসমূহ এই কাৰণে কাৰণ তোমালোকে নিজাকে কৰিব পাৰিবা ইয়াৰ উত্তৰ 4 বিধ ফুলৰ নাম তোমালোকে বিভিন্ন ফুল আছে পাঠতো আছে বা নিজাকেও যদি মনত পৰে লিখি ল'ব পাৰা যদি পাঠৰ পৰা আমি লিখিব যাওঁ ইয়াতে আমি লিখিব পাৰো গোলাপ তগৰ জ্যোতি পদুম কৰবী জবা মালতী শেৱালি হাসনা হানা ইয়াৰে ভিতৰত যিকোনো 4 বিধ ফুলৰ নাম তোমালোকে লিখিবা তাৰ পিছত কি কৈছে 2 নং প্ৰশ্ন দুবিধ গন্ধ নথকা ফুলৰ নাম লিখা হেয়াও প্ৰথম পৃষ্ঠাত আছে মানে পাঠটোৰ প্ৰথম পৃষ্ঠাতে গন্ধ নথকা ফুল জবা অপৰাজিতা নয়নতৰা আদি দুবিধ লিখিব কৈছে ইয়াৰ জবা আৰু অপৰাজিতা নাইবা নয়নতৰা লিখিবা গ নং প্ৰশ্ন কৈছে কি তিনিবিধ গন্ধ থকা ফুলৰ নাম গন্ধ থকা ফুলো বহুত আছে তথাপি তোমালোকে যদি ইয়াৰ পৰা লিখিব খোজা তোমালোকে লিখিব পাৰা গোলাপ তগৰ নাৰ্জী নাইবা ৰজনীগন্ধা তিনিবিধ কৈছে গোলাপ তগৰ ৰজনীগন্ধা লিখি দিবা নাইবা গোলাপ তগৰ নাৰ্জী লিখিবা খ নং প্ৰশ্ন কৈছে এবিধ ৰাতি ফুলা ফুলৰ নাম শেৱালি লিখিব পাৰা শেৱালি ফুল ৰাতি ফুলে এতিয়া তোমালোকে কি কৰিব লাগে ইয়াতে কিছুমান বাক্য দিয়া আছে তাৰে ভিতৰত শুদ্ধ কিছুমান অশুদ্ধ শুদ্ধটোত আমি সঠিক চিনটো দিম ফুলৰ পৰা তেল প্ৰস্তুত কৰা হয় সঁচা কথা সেইবাবে ইয়াত আমি কাৰেক্ট চিন দিলো গোলাপ ফুলৰ গন্ধ নাই এটো ফুল কথা গতিকে আমি ইয়াত একো নকৰো গোলাপ ফুলৰ গন্ধ আছে ৰাতি ফুল নুফুলে এটোও ফুল কথা ৰাতি ফুল ফুলে বিভিন্ন ধৰণৰ ফুল ৰাতি ফুলে ফুলেৰে বিভিন্ন ধৰণৰ মালা গঠা হয় এটো শুদ্ধ কিছুমান লগে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে এটো শুদ্ধ গতিকে আমি ইয়াতে পাঁচটাৰ ভিতৰত তিনিটা শুদ্ধ পালো দুটা ভুল আছে খ আৰু গ এই দুটা ভুল এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ আগবাঢ়িম ইয়াতে পৰৱৰ্তী পৃষ্ঠাত ফুলৰ তিনিটা ব্যৱহাৰ লিখিব কৈছে 3 নং প্ৰশ্ন তাৰ বাবে তোমালোকে পাঠৰ পৰাই লিখিব পাৰিবা পাঠত যে আছে
ইয়াৰে বহুত কেইটা অপশ্যন আছে 1 2 3 4 5 6 ইয়াৰে ভিতৰত যিকোনো তিনিটা তোমালোকে লিখিবা ফুলৰ ব্যৱহাৰ ক অংশৰ লগত খ অংশ মিলাম এবাৰ আমি প্ৰথমটো আছে গন্ধ নথকা ফুল কোনটো হ'ব ইয়াৰে জবা ফুলৰ গন্ধ নাথাকে পানীত ফুলা ফুল ভেট বাকি কেইটা মাটিত ফুলে শীতকালত ফুলা ফুল ইয়াৰে শীতকালত ফুলা ফুলটো হৈছে নাৰ্জী ৰাতি ফুলা ফুল শেৱালি বসন্ত কালত ফুলা ফুল তগৰ হৈ গ'ল আটাইকেইটা এইবাৰ খালি ঠাই পূৰণ কৰিব লাগে কোন প্ৰশ্ন দিছে মৌমাখিয়ে ফুলৰ মৌচুহী ডেছ তৈয়াৰ কৰে ইয়াৰ উত্তৰ কি হ'ব মৌজল মৌমাখিয়ে ফুলৰ মৌচুহী মৌজল তৈয়াৰ কৰে ডেছ ফুলক আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বোলে কি হ'ব পদুম ফুলক আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বোলে কপৌ ফুল ডেছ কালত ফুলে বসন্ত কালত ফুলে অবাবত ফুল ছিঙিব নালাগে ফুলৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰি হৈ গ'ল খালি ঠাই পূৰণ কৰা এতিয়া তোমালোকৰ আৰু এটা কাম থাকিব ঘৰত কৰাৰ বাবে ইয়াতে এখন ছবি দিছে এই ছবিখনত তোমালোকে ধুনীয়াকৈ ৰং কৰিবা আৰু যদি পাৰা ইয়াৰ পৰা চাই নিজাকেও আঁকিবলৈ চেষ্টা কৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটোত আমি আলোচনা কৰিলোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ তৃতীয়টো পাঠ ফুল আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা ঘৰত ভালদৰে থাকিবা পঢ়া শুনা কৰি থাকিবা আৰু বাহিৰলৈ পাৰিলে নোলাবা ওলালে মাস্ক পৰিধান কৰিবা আৰু সময়ে সময়ে নিজৰ হাতখন সাবুন বা হেণ্ড ৱাশেৰে ধুই থাকিবা ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ